বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু ভগৱানৰ যি ইচ্ছা তাক আমি কেতিয়াও নিশ্চিত কৰিব নোৱাৰোঁ কিশোৰ আমাৰ মাজৰ পৰা উভতি নহা বাটেৰে একেবাৰে গুচি গ'ল গতিকে এই মুহূৰ্তখিনিত সকলোৱেই আমাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ শোকস্তব্ধ হৈ আছে এনে এক মুহূৰ্তত আমিও তেখেতলৈ বুলি চলচ্চিত্ৰ সমাজ অসমৰ সহযোগিতাত আৰু বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলৰ সহযোগিতাত আজি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ পানী দি দিবা দেই আনিব দিছোঁ ভালেই দিবা চাইডৰ পৰা আৰু অলপ মাটি দি দিয়াচোন শংকৰ মাটি অলপ দেচোন হাতে দি এইফালে ইয়াৰ পৰা মাটি অলপ লৈ পেলাই দেচোন অলপ ওখ কৰি দিয়ে এই জেগা বনীয়তা থকা অতি মৰমৰ শিল্পী কিশোৰ দাস আজি খুব কম বয়সতে কায়িকভাৱে আমাৰ পাতৰি গ'ল তেওঁ এই কম দিনৰ ভিতৰতে বহুতো চুটি ছবি আৰু ধাৰাবাহিক বা গীতত অংশগ্ৰহণ কৰিছিল আৰু অনন্য প্ৰতিভাৰ স্বাক্ষৰ গ্ৰহণ কৰি গৈছিল আৰু তেওঁৰ স্মৃতি সেইকাৰণে সদায় সজীৱ হৈ থাকিছিল আৰু অসমবাসী ৰাইজে প্ৰত্যেকেই যি খবৰটো পাইছে গভীৰ শোক প্ৰকাশ কৰিছে আৰু আমিও আজি এই জ্যোতি চিত্ৰবনৰ চৌহদত য'ত বেছিভাগ সময় কিশোৰৰ জীৱনটো পেছাদাৰী সময়খিনি কটাইছিল এই বিখ্যাত বকুল গছজোপাৰ তলতেই আজি কিশোৰক আমাৰ ফ্ৰেটাৰ্নিটি আছামৰ উদ্যোগত চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বিভিন্ন ক্ষেত্ৰৰ লোক আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে